নমস্কাৰ বন্ধুসকল, কি খবৰ? তোমালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ৰোষ্টিং ভিডিঅ'লৈ। আজি আমি কথা পাতি এনেকুৱা এজন ব্যক্তিৰ বিষয়ে য'ত নেকি কাপোৰ খুলি নাচিছে, একদম কাপোৰ পূৰা খোল খাই গৈছে, মানে নিজে খুলি লৈছে আৰু পূৰা নাচিছে, মানে নাচনৰ কোবৰত গানৰ সুৰত মানে ক'ব নোৱাৰে কি কৰিছে সি। কাপোৰ খুলি নাচিছে। বলকচোন আমি তেখেতৰ ভিডিঅ'টো এপাক চাই লওঁ, তাৰপিছত আমি তেখেতৰ বিষয়ে কথা পাতিম। বলক। মানে এইবোৰ কি হৈছে, মানে অসমত কি হৈ আছে মই একো ধৰিবই পৰা নাই দেই, কি হৈছে মানে। আৰে কটি দেখুৱাই নাচিছে বে, ছোৱালীটো বাদেই পুৰা টিকা একদম কটি হিলাই নাচে, কিন্তু এইটো এটা মক্কেল আহি পেলাই কটি একদম পুৰা দেখুৱাই নাচিছে। পা এইবাৰ খুলি ল ভাই, খুলি ল, তোক খুলি ল, তোৰ কোনো আপত্তি নাই ন, খুলি ল, তই খুলি লৈ নাচ। গজব বেজতি হে। কি যে হ'ব অসমখন সঁচাকৈ দেই, কেনেকুৱা যে মানুহ আহি আছে, কেনেকুৱা একদম ছ'চিয়েল মিডিয়াত কেনেকুৱা ভাইৰেল হৈছে। সেইটো কাৰণে মই ভাবিলোঁ ইয়াকো অকল লৈ দিওঁ। আৰু আছে আমাৰ মোহিনী ককা, মোহিনী ককা নহয়, মোহিনী ককা মোহিনী ককা ভিডিঅ'টো আপোনালোকে এবাৰ চাওকচোন বাৰু। আমাৰ ককা আহিছে, অসম হিলাই দিছে, তাকে দেখি মোহিনী ককাই কঁকাল ঘূৰাই নাচিছে। আমাৰ ককা আহিছে, অসম হিলাই দিছে, তাকে দেখি মোহিনী ককাই কঁকাল ঘূৰাই নাচিছে। চাবাছ ককা চাবাছ, মানিছোঁ, কিন্তু আপোনাক মানিছোঁ। মোহিনী বত্তা মোহিনী বত্তা মজা नहीं आ रहा है। মোহিনী বত্তা নহয়, মোহিনী ককা समझ रहे हो आप समझ रहे हो? আৰে মোহিনী ককা আপোনাৰ কি যে একদম পূৰা হিলাই দিছে, মই নকওঁ মুঠতে পূৰা হিলাই দিছে, পূৰা অসম হিলাই দিছে মোহিনী ককাই। আৰে মোহিনী ককাৰ নামটো হৈছে মোহিনী ককা, এইটো মই দিছোঁ মোহিনী ককা। এই আপোনাৰ হৈছে কি ৰে অসমত, কি হৈছে মানে মোহিনী ককালৈ চাবনে নে এই মক্কেলটোলৈ চাবা, মানে কি হৈ আছে? এইবোৰ গানবোৰ বেয়া আছে নে কি? মানে কঁকাল হিলাই হিলাই নাচিছে, বা মানিছোঁ কিন্তু দেই। ঠিক আছে বন্ধুসকল, আজিলৈ বাই ইমানতে। যদি ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু নতুন ৰ'ষ্টিং ভিডিঅ' আহি থাকিব ইয়াৰ মাজতে। যোৱাবাৰ এটা ৰ'ষ্টিং ভিডিঅ' দিছিলোঁ, কেনে পালে নাজানো। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু পুনৰ নেক্সট এটা ভিডিঅ'ত। আজিলৈ বাই।